বন্ধুসকল জয় অনলাইন চেনেললৈ আপোনালোক ধন্যবাদ জনাইছোঁ। আপোনালোক বাৰু জানেনে নাই ৰাস্তাৰ কাষত এনেকৈ ৰঙৰ ওপৰত হালধীয়া আৰু নিচত বগা ৰঙৰ পোষ্ট দেখিছেনে? ৰাস্তাৰ কাষত এইটো হৈছে কিলোমিটাৰ পোষ্ট হয়। তাত এই ওপৰত হালধীয়া ৰং থকাৰ কাৰণ আৰু নিচত বগা ৰং থকাৰ কাৰণ হৈছে ওপৰতটো হৈছে নেশ্যনেল, এইটো হৈছে চিম্বল নেশ্যনেল হাইৱে। নেশ্যনেল হাইৱেৰ চিম্বল হৈছে এইটো নেশ্যনেল হাইৱেৰ চিম্বল, ওপৰত হালধীয়া আৰু নিচত বগা। এইটো হৈছে নেশ্যনেল হাইৱেৰ চিম্বল। আৰু মই এইটো 1 নম্বৰ আৰু 2 নম্বৰ তোমাক দেখুৱাই আছোঁ। এইটো হৈছে ওপৰত ক'লা নিচত বগা। এইটো হৈছে ডাঙৰ চিটিত, ডাঙৰ চিটিবিলাকৰ ৰাস্তাত এনেকুৱা চিম্বলৰ থাকে, ডাঙৰ চিটিত এনেকুৱা চিম্বলৰ পোষ্ট থাকে। এইটো হ'ল ডাঙৰ চিটিত, মুম্বাই ধৰক আপোনালোক দিল্লী এনেকুৱা চিটিত থাকে এইবিলাক। আৰু 3 নম্বৰ হৈছে আপোনালোক এইটো হৈছে ওপৰত গ্ৰীণ কালাৰ, ওপৰত গ্ৰীণ আৰু নিচত বগা। এইটো হৈছে ৰাজ্য চৰকাৰে বহন কৰা ৰাস্তাটো হৈছে এইটো মানে ৰাজ্য চৰকাৰে ডাঙৰ ৰাস্তা বনাই যিটো, এইটো হৈছে ওপৰত গ্ৰীণ কালাৰ আৰু নিচত বগা কালাৰ। এইটো হৈছে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত, এনেকুৱা ৰাস্তা বনাই, তাত এনেকুৱা চিম্বল থাকে। আৰু 3 নম্বৰ হৈছে আপোনালোক ভালদৰে চাই যাব ভিডিঅ'টো, স্কিপ নকৰিব। 3 নম্বৰ এনেকুৱা আপোনালোকতো চাইছে বহুত গাঁৱলীয়া ৰাস্তাত এনেকুৱা থাকে। এইটো হৈছে PM প্ৰধানমন্ত্ৰীৰ ৰাস্তাৰ এনেকুৱা নামকৰণ থাকিলে এনেকুৱা কি থাকে? আপোনালোক ওপৰত সুমতীয়া ৰং আৰু নিচত বগা, ওপৰত অৰেঞ্জ আৰু নিচত হোৱাইট ৰঙৰ এনেকুৱা চিম্বল থাকে। এইটো হৈছে গাঁৱলীয়া ৰাস্তাবিলাক এনেকুৱা থাকে। সেইটোৱে আজিৰ ভিডিঅ' ইমানেই। আপোনালোক দেখিলে ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু লাইক কৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোক পাই থাকিব। থেংক ইউ ছ' মাছ। আৰু ভিডিঅ' যদি ভুল হৈছে আপোনালোক কমেণ্ট কৰি জনাব প্লিজ। থেংক ইউ ছ' মাছ।